स्पीकर के हाय ले तुम कार्बिया तुम सिक्स शेड्यूल के लॉन्ग लगे में थांग लामी की पेंडिंग सुम्पोट पेन चेंगलॉक एजुतांग जुबात नीम रोकॉम लापेन बिसार गिदार चौक प्लांग पुसी itu man six शेड्यूल नंगे पिलो लासी नॉन ये तुम हेम्प्रेक हांगबॉम मध्य स्टेट हांगबॉम लासी মানে অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এইটো কাৰণে মই আপোনাক জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় যাতে আমাৰ মাতৃভাষা মাদাৰ টাং জীয়াই ৰখাৰ স্বাৰ্থত যাতে আমাৰ কাৰ্বি লেংগুৱেজটো যাতে ট্ৰেন্সলেটৰ আপুনি ইয়াত ৰাখে তাৰ কাৰণে মই অধ্যক্ষ মহোদয় আপোনাক অনুৰোধ কৰিছোঁ ঠিক আছে আপনি অধ্যক্ষ মহোদয় যে পেপাৰৰ সেন্টিনেল পেপাৰ वे सीरियस of land in tribal belts and blocks still encroach upon অধ্যক্ষ মহোদয় আপুনি জানে অধ্যক্ষ মহোদয় 6 শিডিউল অটোনমাস কাউন্সিল কাৰ্বি আংলঙে হওক অটোনমাস ডিমা হাছাওয়ে হওক আমাৰ 6 শিডিউল এৰিয়া Clause A, subparagraph 1, paragraph 3 mote, land belong to under Karbi Anglong Autonomous Council. Assam Land Act 1880, they are Karbi Anglong Autonomous Council. 1953, ami adopt korisu. Tar pisot 1958, ami nijor ain bonaisu. Tar pisot 1959 amar governor SN dia hoise. That যেটো নেকি ট্রান্সফার ল্যান্ড অ্যাক্ট ইয়াত দ্য সেল লিজ অর ট্রান্সফার অফ ল্যান্ডস টু নন ট্রাইবেলস এন্ড ট্রাইবেল বেলস এন্ড ব্লক এন্ড স্ট্রিক্টলি রেস্ট্রিক্টেড অধ্যক্ষ মহোদয় আমাৰ যিবিলাকৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি বহুত ইনক্ৰচ হৈ আছে গতিকে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই অনারেবল চিফ মিনিষ্টারক রিকুয়েস্ট করব বিচাৰিছোঁ যেটো নেকি ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া নেতৃত্ব চৰকাৰে তেখেতৰ দায়িত্ব লোৱাৰ পিছত শিলচৰ কালচাৰ এৰিয়া ডেভেলপমেন্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত তাৰো মিনি সেক্ৰেটাৰিয়েট বনোৱা কল্পনা কৰিছে এনে ধৰণত ডিব্ৰুগড়ৰ তার ইয়া তিনসুকিয়া ডিব্ৰুগড় যোৰহাট গোলাঘাট তার রাইজৰ সুবিধা দিবৰ কাৰণে তাৰো মিনি সেক্ৰেটাৰিয়েট এটা গঠন কৰা হৈছে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত আৰু ডিমা হাছাওত 6 শিডিউলৰ মাটি যাতে প্ৰটেকশ্যন হ'ব কাৰণে আমি বহুতো ইনক্ৰচাৰ পাইছোঁ অধ্যক্ষ মহোদয় তাত আমাৰ কাৰ্বি আংলঙে হওক ডিমা হাছাওয়ে হওক সেই ইনক্ৰচাৰবিলাক এভেকশ্যন কৰিব হ'লে আমাৰ হাতত ল' এণ্ড অৰ্ডাৰ নাই ষ্টেট গভৰ্ণমেণ্টে আছে গতিকে অধ্যক্ষ মহোদয় মই চিফ মিনিষ্টাৰক অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে আমাৰ নিজৰ মাটি যাতে ৰক্ষা কৰাৰ স্বাৰ্থত যে ল' এণ্ড অৰ্ডাৰ যে কাৰ্বি আংলং আৰু ডিমা হাছাও জুৰিডিকশ্যন যাতে ল' এণ্ড অৰ্ডাৰটো আমাক পাৱাৰ দিয়ে কাউন্সিলত যাতে আমাক পেৰাগ্ৰাফ 20 পাইছোঁ কিন্তু পেৰাগ্ৰাফ 20BA সেই পেৰাগ্ৰাফ 20BA ক্ষমতাটো যাতে কাৰ্বি আংলং অটোনমাস কাউন্সিলত যাতে সেই ক্ষমতা দিয়ে তাৰপিছত গভৰ্ণৰে আমাক এছএন দিব যাতে ইলিগেল ইনক্ৰচাৰবিলাকৰ আমি সেইটো সোনকালে এভেকশ্যন কৰিব পাৰে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত বহুতো ইনক্ৰচাৰ আছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আশীৰ্বাদ তেখেতে সহায়তাৰ কাৰণে আজি ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডে হওক জুডুকুলিনিয়ে হওক খানবস্তিয়ে হওক আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ লাংকাজানে হওক প্ৰায় 3000কৈ অধিক পৰিয়ালৰ আমাৰ ইনক্ৰচাৰ আমি ইভেকশ্যন কৰা আমি ছাকচেছ হ'লোঁ সফল হ'লোঁ অধ্যক্ষ মহোদয় এনেধৰণৰ আমাৰ এতিয়াও BGRৰ পৰা আৰম্ভ কৰি যিমানখিনি ইনক্ৰচাৰ আছে সেইবিলাক যদি আমাৰ ল' এণ্ড অৰ্ডাৰ যদি আমাক ছাপোৰ্ট দিয়ে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আমি সেইটো আমি ইভেকশ্যন কৰিব পাৰিম অধ্যক্ষ মহোদয় কাৰণ আমাৰ ল' এণ্ড অৰ্ডাৰ
আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাততে আছে গতিকে পেৰাগ্ৰাফ 20(b)(a) যাতে আমাৰ গভৰ্ণৰ যদি সেই ক্ষমতা দিয়ে তেনেহ'লে আমাৰ ল' এণ্ড অৰ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো ট্ৰেন্সফাৰ হ'ব Thank you. অধ্যক্ষ মহোদয় গতিকে আমি আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে উইদিন দ্য জুৰিডিকশ্যন অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এণ্ড ডিমা হাছাও অট'নমাছ কাউন্সিল যে SPDC আগতে ইচিয়াৰ ইনিৱেৰ কনফিডেন্সিয়েল ৰিপৰ্ট দেখ যোনে CM তেখেতে সেই ইচিয়াৰটো তেখেতে লিখে ঠিক তেনেধৰণৰ OC IC ইন্সপেক্টৰৰ ট্ৰেন্সফাৰ পষ্টিং উইদিন দ্য জুৰিডিকশ্যন অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এণ্ড ডিমা হাছাও অট'নমাছ কাউন্সিল সেইটো আমাক যাতে ক্ষমতাটো দিয়ে ধন্যবাদ অধ্যক্ষ মহোদয়।